নমস্কাৰ, এটি কবিতা পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম উচ্ছেদিতৰ আৰ্তনাদ। কবি আব্দুল হাই, পাঠ ৰাবিয়া বেগম। উচ্ছেদিতৰ আৰ্তনাদ। সৰু সৰু মানুহ আমি, ডাঙৰ আমাৰ মন, কোনো উমতি জীয়াই থাকোঁ খাই সুদকণ। নৈপৰীয়া মানুহ আমি, নদীৰ পাৰতে জনম, উৰেটো জীৱন নদীৰ পাৰতে, নদীৰ প্ৰেমাশ্ৰুতি কটাম। শৈশৱ কৈশোৰ পাৰ হৈ বৃদ্ধ কালও তিতা কেহা খাই, জীৱনত কোনো কালেও শান্তিৰ আশ্বাসৰ বতৰা নাই। নাই আমাৰ বৃহৎ অট্টালিকা, নাই দামী গাড়ী, অবৈধ বদনাম দি ভাঙি যায় নৈপৰীয়া ঘৰ বাৰী। বেদনাতে অশ্ৰুক্ষিপ্ত নয়ন জুৰি থাকোঁ পদ ধূলিত পৰি। খাদ্যৰ তাড়নাত মৃত্যুৰ বিষাদে চকুৰ পানী পৰে নিগৰি। খাদ্যৰ তাড়নাত মৃত্যুৰ বিষাদে চকুৰ পানী পৰে নিগৰি। ধন্যবাদ।